নমস্কাৰ ৰমজান মুবাৰক আৰু ৰমজানৰ মাহ চলি আছে ৰমজানৰ মাহ ৰোজা চলি আছে আৰু ৰোজাত আমি প্ৰতি বছৰে এনেকৈ আমাৰ গাঁৱৰ যি চেহেৰী পাৰ্টি আছে ৰাতি মানে যিসকলে জগায় ৰোজাত সেইসকলক চেহেৰী পাৰ্টি বুলি কয় আৰু চেহেৰী পাৰ্টি যিসকলে জগায় সেইসকলৰ ভিতৰত মোৰ লগত আছে আমাৰ গাঁৱৰে জামালকা আছে আৰু আমাৰ ভাইটি সাজিদ আছে আমি প্ৰতি বছৰে এনেকৈ ৰমজান মাহত আমি জগাওঁ চেহেৰী পাৰ্টি মানুহবিলাক ৰাতি শুই থাকে শোৱাৰ পৰা মানে কি ৰোজা ধৰিবলৈ সাৰ পোৱা নাযায় আৰু সেইটো কাৰণে আমি প্ৰতি বছৰে এনেকৈ জগোৱা হয় আৰু মোৰ লগত আছে জামালকাই ধুনীয়াকৈ সুন্দৰকৈ জিকিৰ জানে গাই আজি গাব জামালকাই ন কিমান বছৰৰ পৰা গাই থকা হৈছে মোৰ 5 বছৰমানৰ পৰা গাই 5 বছৰমানৰ পৰা গাই থকা হৈছে জামালকা শুনিব পাব জিকিৰ আৰু এইপিনে আছে মোৰ লগত আছে সাজিদ ভাই আছে সাজিদ ভাইও জিকিৰ জানে ধুনীয়াকৈ আজি গাই ৰমজান মাহত কি ক'বা পবিত্ৰ ৰমজান মাহ সকলোৰে লাইটটো দিয়া লাইটটো কাৰণ ৰাতি আন্ধাৰ গতিকে পোহৰটো অকণমান লাইটৰ কম গতিকে মোবাইলৰ টৰ্চটো মাৰিবলগীয়া হৈছে কোৱা পবিত্ৰ ৰমজান মাহৰ সকলোকে শুভেচ্ছা থাকিল সকলোৱে যাতে ভালদৰে ৰোজা ধৰিব পাৰে আৰু 30টা ৰোজা সকলোৱে যাতে সম্পূৰ্ণ কৰিব পাৰে তাৰ শুভকামনা থাকে সকলোৱে যাতে মুছলমান ভাই সকলো কাৰণে যাতে দোৱা কৰে আজি এইকেইদিন বৰ ঠাণ্ডা পৰি আছে কাৰণ বৰষুণ পৰি আছে দিনত বৰষুণ নাথাকিলেও ৰাতি হ'লেও অলপ হ'লেও বৰষুণ আহে গতিকে অকণ ঠাণ্ডা পৰিৱেশটো ঠাণ্ডা হোৱাৰ কাৰণে কি হ'ল ৰোজা ধৰা মানুহবিলাকৰ অকণ সুবিধা হয় কাৰণ গৰম হ'লে বেছি গৰম হ'লে ৰোজা ধৰিবলৈ মানে কি ৰোজা যিমানেই মানে কি গৰম হওক মানুহে ধৰে কিন্তু তথাপি পানী পিয়াটো যথেষ্ট পৰিমাণে লাগে আৰু যিহেতু বতৰটো ঠাণ্ডা আৰু সেইবাবে ৰোজা ধৰা মানুহবিলাকৰ কাৰণে সুবিধা হ'ব পানী পিয়াটো অলপ অত্যন্ত কম হ'ব হয়নে আৰু তেন্তে এতিয়া আমি এতিয়া প্ৰায় 1:30মান বাজিছে এতিয়া আমি আনিব গৈছোঁ বস্তুখিনি মানে যি য'ত লাগে আৰু ঠেলা লাগিব আমাৰ যিহেতু আমি খোজকাঢ়ি গাঁৱত স্পীকাৰ লৈ পেলাই মাইক লৈ পেলাই কওঁ ঠেলা লাগিব তাৰপিছত মাইক্ৰ'ফোন এটা স্পীকাৰ আৰু বেটেৰী চেটেৰী কিবা কিবি বক্স লাগিব সেইখিনি আমি আনিবলৈ গৈ আছোঁ 1:30 বজাত আমি 2টা বজাৰ পৰা জগোৱা হয় ন 2টা বজাৰ পৰা জগোৱা হয় আৰু আমি প্ৰায় 3টামান বজালৈকে জগোৱাওঁ কাৰণ চেহেৰী খোৱাৰ সময়ত 2টাৰ পৰা ধৰক 3টা বজালৈকে 4টা বজাত নামাজ আজান হৈ যায় আজানৰ পিছত এটা টাইম থাকে আজানৰলৈকে চেহেৰী খাব পাৰি তাৰ আগত আজানলৈকে চেহেৰী খাব পাৰি তাৰপিছত আৰু খাব নোৱাৰি গতিকে সেইখিনি টাইমৰ ভিতৰত চেহেৰী খাব লাগিব গতিকে আমি 2টা বজাৰ পৰা 3টা বজালৈকে জগোৱাৰ পিছত আমি গৈ পেলাই ঘৰে ঘৰে চেহেৰী খাওঁগৈ যিহেতু 4টা বজাত আজানৰ পিছ মুহূৰ্তত আৰু খাব নোৱাৰি কাৰণ আজানৰ পিছ মুহূৰ্তত ৰোজা নহয় গতিকে এইখিনি সময়তে চেহেৰী খাব লাগে আৰু এইখিনি সময়তে আমি খামগৈ আৰু এতিয়া জগাব গৈ আছোঁ আৰু অলপ পিছতে শুনা পাব আমাৰ জামালকাই লগাব সুন্দৰ জিকিৰ তাৰপিছত আমাৰ সাজিদ ভাই গাব সুন্দৰ জিকিৰ আৰু দুজনমান আছে শুনিব তেখেতলোকৰ কণ্ঠত জিকিৰ আজি এয়া চাওক এয়া মেচিন চাওক আৰু এইটো হ'ল আপোনাৰ হৰণ আৰু এইটো বেটেৰী আমি এনেকেই ঠেলা এখন লৈ লওঁ ঠেলাখনত সকলো পাহৰি দুনিয়াৰ যত মৰম সকলো পাহৰি বজাৰ পৰা মইনা চৰাই যাব গৌৰী মৰিলেও কোনো নাযায় আইবু পাই বাই ভনী মৰিলেও কোনো নাযায় আইবু পাই বাই ভনী তোরে তুলি দিব পানি তুলি পানি গরম করি গা গোসল করাব পানি গরম করি গা গোসল করাব আতর গোলাপ লগাই মুর্দা বলি কব দুনিয়ায় যত মরম সকলো পাহৰি সজাৰ পৰা মইনা চৰাই যাব গৌৰী কপনো পিন্ধাব হাতিয়াত উঠাব কপনো পিন্ধাব হাতিয়াত উঠাব 4জন বান্দাই কান্ধত কৰি কবৰস্থানত লৈ যাব 4জন বান্দাই কান্ধত কৰি কবৰস্থানত লৈ যাব জানাজাত কৰাব কবৰস্থানৰ জাপত জানাজাত কৰাব বিসমিল্লাহ মাতি দিব কবৰৰ ওপৰত দুনিয়ায় যত মৰম সকলো পাহৰি দুনিয়ায় যত মৰম সকলো পাহৰি
বজাৰ পৰা মইনা চৰাই যাব গৈ উৰি। আপোনালোকে আৰু চেহেৰি যোগাযোগ সময় হৈ গৈছে। এতিয়া সময় 2:25। জমনি পোহৰ আল্লাহে দিয়ে, মমিন হৈ নাপালে চিনি। গজমনি কৰে আল্লাহে পোহৰ দিয়ে, মমিন হৈ নাপালে চিনি। দিলৰে কোৰাণত চোৱা বিচাৰ কৰি, দিলৰে কোৰাণত চোৱাতে যান একেজন জানে জনায় আল্লাহ, জনায় আল্লাহে। কৰবত ওলাইছে বেলি চাৰি ধাৰা, ছায়া চোখা বৰি কৰি। পাৰি কি নোৱাৰি ভৰসা কৰিব, পাৰি কি নোৱাৰি ভৰসা কৰিব। তথাপিও কি যাওঁ চালাম, চাহেবে জান চৰতে জান, একেজন জানে জনায় আল্লাহ, জনায় আল্লাহে। গজলৰ শব্দ শুনি লাহে লাহে মানুহবোৰ উঠিলে, সাৰ পালে আৰু বমাইহঁত চেহেৰি খাবলৈ উঠিছে। এতিয়া প্ৰায় 2:45 হৈ গ'লগৈ ন বমাই? খোৱা বোৱা হৈ গ'লগৈ নে? নাই নাই, খোৱা নাইকিয়া, আমাৰ বনাই আছে। বনোৱা সিজা হৈ আছে আৰু ন? ঘৰত বনাই আছে তাৰপিছত খাম আৰু চেহেৰি ন? চেহেৰি। আৰু এইপিনে এজনী বমাই আছে। বমাই উঠিলে ন? বনোৱা সিজা হ'লনে নাই? আন্ধাৰ খুব, মানে মুখখন অলপমান সৰুকৈ দেখা পাব। শুনি পেলাই মানে কি বক্সত শুনিলে ভাল লাগে নে মুখৰে গালে ভাল লাগে? আমি মুখেৰে গালে ভাল পাওঁ। মুখৰে গালে ভাল লাগে ন? আৰু মুখৰে গালে কিবা এটা শুনি পেলাই ভাল লাগে। শুনি ভাল লাগে আৰু গাঁওখন কিবা জয় পৰি যোৱা দি যে ভাল লাগে। আৰু মানে বক্সত গালে মানে তেনেকুৱা গোৱা যেন নালাগে আৰু ৰোজা ৰোজা যেন নালাগে আমাৰ। আপোনালোকে খোৱাৰ পৰা উঠক আৰু চেহেৰি খাই লওক। এতিয়া চেহেৰি খোৱাৰ টাইম হৈ গ'লগৈ। টাইম 2:45। জনাব চাহেবান, আপোনালোকে খোৱাৰ পৰা উঠক আৰু চেহেৰি খাই লওক। এতিয়া চেহেৰি খোৱাৰ সময় হৈ গ'লগৈ। সময় 2:45। লগত আছে জামাল গাই সুন্দৰভাৱে জিকিৰ গালে। জামাল গাই, আজি জিকিৰ গাই কেনেকুৱা লাগিল আপোনাৰ? আজি মোৰ জিকিৰ গাই ভালেই লাগিছে, বেয়া লগা নাই। গতিকে সকলো ৰাইজৰ কাৰণে এইটো যেনেধৰণত মই গাইছোঁ তেনেধৰণত সকলোৱে যাতে আগলৈ আগ্ৰহ এটা ৰাখে। গাঁওখনৰ ভিতৰত আমাৰ এইটো আমি বহুত দিনৰ পৰা আমি পালন কৰি আহিছোঁ আৰু যাতে আগলৈকো এনেকৈ গাই যাবলৈ পাৰোঁ, সকলোকে চেহেৰি খাবলৈ উঠাবলৈ পাৰোঁ। আৰু এইখিনি কৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু সাজিদ ভাই মোৰ লগত আছে। সাজিদ ভাই আজি জিকিৰ গাইছে। সাজিদ আজি জিকিৰ বিষয়ে কি ক'বা, বা আজি জিকিৰ গাই পেলাই কেনেকুৱা লাগিছে? ভালেই, আলহামদুলিল্লাহ। বাকী এইটো আমাৰ বহুত বছৰ আগৰ পৰা কৰি অহা হৈছে। সকলোৱে ৰমজান মাহ বুলি অলপ সকলোকে জগায় আৰু এনেকৈ এইটো যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব, আগলৈও চলিব। মানে এইটো গাঁৱৰ পৰম্পৰা আৰু মানে আগতেও মানে এনেকৈ জগোৱা হৈছিলে, এইবাৰো মানে জগাই থকা হৈছে আৰু ভৱিষ্যতেও মানে এনেকৈ জগাই থকা হ'ব ন? নিশ্চয়। দোৱা কৰিব, সকলোৱে দোৱা কৰিব আমাৰ বাবে। আসসালামু আলাইকুম। আমি জিকিৰ গালোঁ আৰু আমাৰ জামাল কা, সাজিদ ভাই আৰু এজনে সুন্দৰভাৱে জিকিৰ গালে। গতিকে জিকিৰ কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু মোৰ ব্লগটো প্ৰথম দিনাখন দিব লাগিছিল যদিও মানে কি অকণ অসুবিধাৰ কাৰণে দিয়া হোৱা নাছিল ৰমজান মাহত। আৰু ৰমজান মাহত মই ভাবিলোঁ আমি কেনেকৈ মানে কি ৰোজা ধৰিবলৈ, আমি ৰোজা ধৰা মানুহসকলক গাঁৱত আমি কেনেকৈ জগাওঁ বোলো, তাক অকণমান দেখুৱালে ভাল হয়। তাৰ বাবে আমি ওলাই আহিলোঁ। আজি মই ব্লগটো বনালোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন সময়ত। তেনেহ'লে চাই থাকিব মোৰ ব্লগছটো হ'ল লুকমানছ ব্লগ। আৰু মোৰ ব্লগছটো আপোনালোকে যদি পাৰে, যদিহে ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।